প্ৰথম এই বিলখনৰ এমেন্ডমেন্টটো অনা হল কংগ্ৰেছ দলৰ ভৰত নৰডাঙৰীয়া এটা উত্থাপন কৰিছিল তেতিয়া মোৰ মনত লাগিছিল যে হয় কোনোবাই ক্ষমতাৰ অপপ্ৰয়োগ কৰি যদি শিডিউল ট্ৰাইব শিডিউল কাষ্টক এভিক কৰি দিয়ে কি হ'ব সেই কাৰণে তেওঁলোকক যাতে এভিক কৰিব নোৱাৰে তাৰ কাৰণে এটা আমি স্পেসিফিক ক্লজ আনিলো এটা অধ্যক্ষ মহোদয় আইনখন কি সিম্পল আইন ইয়াত মই ভাবো যে সকলে সমৰ্থন দিব লাগে যে 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জিয়া মানুহখিনি থাকিব তাৰমানে জিটো সেই অনুষ্ঠানটোৰ লগত জড়িত বৰপেটাত আমাৰ বৰপেটিয়া মানুহসকল থাকিব বটদ্ৰবাৰ মানুহ থাকিব ময়ো গৈ তাত থাকিব নোৱাৰো আৰু ইয়াত পোৱামক্কাও থাকিব কাৰণ পোৱামক্কাও 250 বছৰ আগত এনি ৰিলিজিয়াছ ইনষ্টিটিউট হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক আমাৰ হাফলঙত 250 বছৰ পুৰণা চাৰ্চ আছে তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে ইট ইজ নট ডিসক্ৰিমিনেটেড এগেইনষ্ট ৰিলিজিয়াছ মাইনৰিটি কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম তাৰমানে ইট ইজ নট ডিসক্ৰিমিনেটেড এগেইনষ্ট মুছলিম ইট ইজ ফৰ এভৰিবডি আমি এইটো কৰিব খুজিছো যে কামাখ্যা মন্দিৰৰ আশেপাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালে থাকে বটদ্ৰবাৰ 5 কিলোমিটাৰ আশেপাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে বৰপেটা সত্ৰৰ আশেপাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে তাৰমানে এই আইনৰ জৰিয়তে বৰপেটা বৰদোৱা মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত 3 জেনেৰেশ্যন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব বাকিয়ে নোৱাৰে হিন্দু যাব নোৱাৰে মুছলমানো যাব নোৱাৰে খ্ৰীষ্টানো যাব নোৱাৰে যদি 5 কিলোমিটাৰৰ বাহিৰৰ হয় যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়ালে ডিসি এভিকশন কৰিব পাৰিব